এফালে আমাৰ বাপ কৃষ্ণ কৃষ্ণ দুহাৰীমান বৰগীতকে গাই দিয়া। বৰগীত নাগাওঁ আজি আমি খাওঁ আৰু অকণমান নামঘৰতো গৈ আহোঁ আৰু কৃষ্ণ কৃষ্ণ ছোৱালীকেইটাক লগ ধৰিছিলোঁ মানে বল আম খাম বল আম খাম বল আম খাম বুলি নাই শুই আছিলে অথনিৰ পৰা টিভি চাই আছিলে ফিল্ম চাই আছিলে এতিয়া লগ ধৰিলোঁ কিছুমানতো কেমেৰা উঠিবলৈ ভয় কৰে বয়ফ্ৰেণ্ড ফোন মাৰিও দিয়ক আমাৰ এইটো লেটিং হয় আমাৰ এইটো ঘৰ হয় এনেকৈ কৈ থাকে খুব গৰম ন তুলো বহুত গৰম আছে লোকেল নাম তুলো আর রিয়েল নাম নরেন্দ্র। হেল্লো গাইজ ওয়েলকাম টু মাই ইউটিউব চ্যানেল। আজি যেহেতু বহুত গরম আমি আজি এটা প্লান বনাইছো মানে আজির ভিডিওটো মোর বডি ওলাই আছে বে ইয়াত তো আজির ভিডিওটো এনেকুৱা হব মানে আমি লৰা ছোৱালী মিলি আজি পুরা কৰিম আৰু কিবা এটা কাণ্ড তো আপোনালোকে চাই থাকক ভিডিওটো আৰু যেহেতু আজি বহুত গৰম আপোনালোকে জানে 31 to 35 ডিগ্ৰী সেলসিয়াছলৈ গৰম হৈ আছে এইকেইদিন তো আমি ভাবিলোঁ আজি আমি পকা আম কেঁচা আম কেনেকৈ মানে আমি খাম আৰু আজি এই বাঁহতলি এইখিনিতে খাম এইখিনিতে খুব সুন্দৰ হ'ব তো আজি আমাৰ লগত গেষ্ট হিচাপে ছোৱালী হ'ব ল'ৰা হ'ব আমি সকলোৱে মিলি আজিৰ ভিডিওটো বনাম মানে আম খাম তো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক কোনে কোনে ভাগৰ আহিব পাব আমি ক'ত বাল্টিংটো দেখাই দে হৈ বাল্টিঙত আনিছোঁ কেইটা আছে জানো আছে আৰু খাম আৰু এইটো মানুহ বহুত আছে তো আপোনালোকে টু বি কণ্টিনিউ আমি এইখিনিতে খামেই আৰু এতিয়া চাই লওক মজা প্লেচ নহয় জানো এইখিনি এফালে গৰু আছে ৰ'দ খুব দিছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক হাত বিষাই থাকে হও মোবাইলটো দাঙি দাঙি তো ভিডিঅ'টো চাই থাকক আপোনালোকে আমি আপোনালোক দেখাই থাকিম তো আমাৰ মানে এতিয়া আম কাটা চুৰ হৈ গ'ল আৰু কেইজনীমান আহিব আছে এফালে আমাৰ বাপ কৃষ্ণ কৃষ্ণ দুহাৰীমান বৰগীতকে গাই দিয়া। বৰগীত নাগাওঁ আজি আমি খাওঁ আৰু অকণমান নামঘৰতো গৈ আহোঁ আৰু কৃষ্ণ কৃষ্ণ দেখিছে ইমান ধনী মানে ইমান ধনী হালাত খাৰাপ গাঁৱত থাকিলে এনেকৈ থাকিলে আচলতে তো আমি যিটো প্লান বনাইছোঁ এনেকৈ মানে কেইজনমান পোৱালীক খাবলৈ মাতিছোঁ মানে পোৱালি মানে সৰু সৰুকেইটা আৰু তো আমাৰ এতিয়া কাৰ্য পূৰা চলি আছে আৰম্ভ হৈছে মানে কামখিনি তো আপুনি অকণমান থাকি যাব আৰু দুটামান চবাই যাব চবাই যাওঁ নহয় পিছত লোভ লাগি থাকিলে পিছত আমাৰে নটবলটো ঢিলা হ'ব পিছত নাইকিয়াই হ'ল আছিলে ছোৱালীকেইটাক লগ ধৰিছিলোঁ মানে বল আম খাম বল আম খাম বল আম খাম বুলি নাই শুই আছিলে অথনিৰ পৰা টিভি চাই আছিলে ফিল্ম চাই আছিলে এতিয়া লগ ধৰিলোঁ কিছুমানতো কেমেৰা উঠিবলৈ ভয় কৰে বয়ফ্ৰেণ্ড ফোন মাৰিও দিয়ক ভিডিঅ' কল আমাৰ এইটো লেটিং হয় আমাৰ এইটো ঘৰ হয় এনেকৈ কৈ থাকে কি দিম এইফালে তুলু ক ইউটিউব কেনেকৈ চলি আছে আজিকালি মোৰ চলি আছে ভালে চলে এখেতে আমাৰ এন ডি বয় ইউটিউবত চাৰ্চ কৰিলে পাই যাব অলপ মুস্কিলে আছে অলপ তলত আছে এন ডি বয় জিল্লি ফানি ভিডিঅ' বুলি টানিলে আহি যাব এন ডি বয় অলপমানে ফানি ভিডিঅ' দিয়ে আৰু মানুহক অলপমান এণ্টাৰটেইন কৰিবলৈ এণ্টাৰটেইনমেণ্ট আপোনালোকে ইউটিউবত এন ডি বয় চাৰ্চ কৰিলে আহি যাব এনেকৈ জিল্লি ভিডিঅ' ফানি ভিডিঅ' দিয়ে আৰু অকণমান এতিয়া নামঘৰত ওলাইছে আৰু মানে খুব গৰম ন তুলো বহুত গৰম আছে লোকেল নাম তুলো আর রিয়েল নাম নরেন্দ্র তো ইয়াত কাটি থাক মই অকণমান গাঁৱটো দেখা আহোঁ আপোনালোকক বেলেগে কি কয় কি নকয় সেইটো মই নাজানো আই ডোণ্ট কেয়াৰ আপোনালোকে চাই থাকক বেলিত ওলালোঁ
কাটি থাকা মজাকৈ কাটি থাক ডিষ্টাৰ্ব নকৰোঁ আৰু তো আমাৰ গাঁৱটো অকণমান দেখাই দিম হা ইয়াৰ পৰা মানে অকণমান কেনেকুৱা সুন্দৰ মানে দেখাই আছোঁ পিছফালে গোটেই বাঁহ বাৰীৰে ভৰা মানে আমাৰ গাঁৱটো এইফালে হৈছে আমাৰ গাঁও আৰু এইটো মানে ইয়াত এতিয়া মানে কাৰ্য কৰি আছে বাটলিত আমাৰ এক গাঁও হয় এইটো ওপৰৰ ভিউটো চাওক ওপৰৰ আকাশত কি ক'ব আৰু এইফালে আমি ইফালে মানে ডাইৰেক্ট জোনাই টাউন যাওঁ ইফালে মনোজ ভাইৰ ঘৰ যাওঁ ইফালে তাৰপিছত আৰু এইটোৱে আৰু আমাৰ গাঁও এটা গোটেই গাঁও মাজে মাজে আছে খেতি পথাৰ আৰু এইটো নামঘৰ হৈছে আমাৰ গাঁৱটো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ মানে গোটেই এতিয়া খেতি বাতি লাগি আছে এতিয়া আজি বৃহস্পতিবাৰ নেকি বৃহস্পতিবাৰ বুলি নামঘৰত সোমাইছে আৰু জাতি মানে নিয়ম অনুসৰি তো বেছি দূৰলৈ নাযাওঁ আৰু বনাও 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 খাব লাগে চাচোন কি লাজ কৰে হেও ভিডিঅ'টো শেষ নকৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক ছোৱালীকেইটাক এনেকৈ ক'ব দিছোঁ নকয় তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো আজি আৰু অকণমান চাই লওক তো আম দিলে এনেকৈ মানে অলপ অলপে চাটনি হিচাপে খাইছোঁ আৰু লাষ্ট কেঁচা আম বুলি নৰেন্দ্ৰ কেনেকুৱা মজা 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 একদম টেঙা মিঠা মানে মজা পুৰা খাবি হা ছোৱালীকেইটা পুৰা খাবি হা নলো ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিব নাপাহৰিব কাষতে থকা বেলটো ভালকৈ দবাই দিব একদম ভাত খাই একদম পুৰা দবাই দিব মানে যিমান তাকত আছে লাগিলে মোবাইলটো ফুটা হয় ইফালৰ পৰা ইফালে ওলাই যাওক ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব থেংক ইউ থেংক ইউ দিছো থেংক ইউ মাথা ওয়েলকাম 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 ভিডিঅ'টো যদি ভাল লাগিছে এই শিৱসাগৰৰ মন্দিৰ এতিয়া আমাৰ টেঙা খোৱা হ'ল তো সকলোৱে ঘৰত যাব আৰু ইফালে বাই বাই দিলোঁ ইফালে তো এইকেইটা যাব আৰু মানে নামঘৰত যাবলগীয়া আছে তাৰপিছত ছোৱালীকেইটাকো বাই দিলোঁ আমি মানে এনেকৈ টাইম পাছ কৰিলোঁ অকণমান বহি তো ভিডিঅ'টো আপোনালোকক নকওঁ আৰু বাৰে বাৰে তো আজিৰ ভিডিঅ'টো ইমানেই আছিল তো বাই বাই টেক কেয়াৰ সকলোৱে কঁঠাল চঠাল খাওক ময়ো খোৱা নাই মোক খোৱাৰ ভিডিঅ' বনাম বাৰু অতি সোনকালে তো নেক্সট ভিডিঅ'ত পুনৰ লগ পাম অতি সোনকালে আহিছে মোৰ নেক্সট ব্লগ আৰু মোৰ ছেকেণ্ড চেনেল দয়াল টিচ ইন আছামিজ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব মই চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে গৈ তাত গৈ চাৰ্চ কৰি ল'ব তাত এনেকুৱা কিবা অলপমান মানে নজনা কথা আপোনালোকক মই যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে গৈ কিনে চাই কিনে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক চাইক কৰি দিব তো বাই বাই টেক কেয়াৰ চি ইউ নেক্সট ভিডিঅ'